হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। যোৱাকালি এটা বহুত দুখদ ঘটনা হ'ল। সকলোৱে গম পাইছে যে আমাৰ অসমৰ এটা সম্পদ আমাৰ মাজত নাই এতিয়া বৰ্তমান, আৰু মোৰ মাত বোলে ওলোৱা হৈ গ'ল। যেনেকৈ মই আপোনাক এটা তথ্য কৈ দিওঁ, মই নিজৰ কথা কৈ দিওঁ যে মই যেতিয়া সৰু আছিলোঁ, যেতিয়া মই ক্লাছ 10 পাছ কৰিছিলোঁ, মোৰ তাত এটা সৰু নকিয়া 112 মোবাইল আছিলে। এইটো মোবাইলৰ ভিতৰত প্ৰায়ভাগ আমাৰ জুবিন দাৰে গান আছিলে। মোৰ মোবাইলৰ ভিতৰত মানে এটলিষ্ট 600 মান গান তেওঁৰে আছিলে। মানে বাকী এটাও মানে এক্সট্ৰা গান মই শুনা নাছিলোঁ। আৰু বিশেষকৈ মানে যে য'ত থাকক, সুস্থ থাকক, সুৰক্ষিত থাকক, আমাৰ জুবিন দাই মই মানে নিজৰ ফালৰ পৰা বহুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু এইটো সকলোকে বিচাৰিছোঁ যে আপোনালোকেও নিশ্চয় এইটো শ্ৰদ্ধাঞ্জলি সকলোৱে জ্ঞাপন কৰিব, আৰু যদি পাৰে এটা লাইক কৰিব আমাৰ জুবিন দাৰ কাৰণে। মই ভাবোঁ যে এইটো ভিডিঅ' সকলোৰ তাত যাব লাগে, আৰু সকলোৱে এইটো প্ৰেষ্টিজিয়াছ মানুহক কৰিব লাগে। আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছিলোঁ যে আমাৰ জুবিন দাই ইমানখিনি ৰেকৰ্ড ক্ৰিয়েট কৰিছে, যিখিনি ৰেকৰ্ড আমি কোনোৱে মানে অসমৰ মানুহ কোনো যদি ছিংগাৰ হ'লেও এইটো ভাঙিব নোৱাৰিব। আমাৰ জুবিন দাই 40টা ছং এদিনত মানে ক্লিয়াৰ কৰিছে, ৰেকৰ্ড কৰিছে। আৰু 40টা লেংগুৱেজৰ ভিতৰত, 40টা বেলেগ বেলেগ লেংগুৱেজৰ ভিতৰত আমাৰ সেই অসমৰ শিল্পী যোনটো গম পাইছোঁ যে জুবিন গাৰ্গে ইমান ধুনীয়াকৈ মানে সুৰক্ষিতভাৱে ইমান ক্লিয়াৰ ভিডিঅ' আৰু অডিঅ' ৰেকৰ্ড হৈছিলে, ইমান ভাল লাগিছিলে। এতিয়া মানে বহুত মনত পৰি আছে মোৰ। যোৱাকালি এনেকৈ লাগিছে যে মই ৰুমৰ পৰা ওলাব পৰা নাছিলোঁ। মানে যেতিয়া খবৰ শুনিছোঁ ৰুমৰ ভিতৰতে থাকিলোঁ, আৰু একদম মানে মনটো কান্দো হৈ গ'ল, আৰু মনটো বহুত বেয়া লাগিছে, মাথাটো কাম কৰা নাছিলে। ঠিক আছে, আপোনালোকৰ এইটো মতামত জনাব যে আপোনালোকক কেনেকুৱা লাগি আছে এতিয়া। মোৰতো ফিলটো একদম বেয়া লাগিছে দেই, সঁচা কথা কৈছোঁ।